Good morning everyone. মই সকলোকে মোৰ apsc টিচিং লাইভ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আসাম হিষ্ট্ৰীৰ কেইটামান কুৱেশ্যন আলোচনা কৰিম। তাৰ ভিতৰত প্ৰথমটো হৈছে কুমাৰ ৰজা বুলি কাক কোৱা হয়? এনসাৰ ভাস্কৰ বৰ্মনক। ভাস্কৰ বৰ্মনৰ দিনতে হিউৱেন চাং অসমলৈ আহিছিলে। এইটো কথা আপোনালোকে মনত ৰাখিব। নম্বৰ 2, হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজনৰ নাম কি? এনসাৰ জয়ধ্বজ সিংহ। এইখিনিতে আমি এটা কথা মন কৰিব লাগিব যে স্বৰ্গনাৰায়ণে প্ৰথম হিন্দু নাম গ্ৰহণ কৰিছিলে আৰু হিন্দু ধৰ্ম গ্ৰহণ কৰিছিলে জয়ধ্বজ সিংহ। এই সৰু পাৰ্থক্যটোৰ কাৰণে আপোনালোকৰ এনচাৰ ভুল হ'ব পাৰে, ভালদৰে মন কৰিব। নম্বৰ 3, অসমত প্ৰথম ৰাষ্ট্ৰপতি শাসন কেতিয়া বলবৎ কৰা হৈছিল? অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন 1979 চনৰ 12 ডিচেম্বৰত বলবৎ কৰিছিলে। 4 নম্বৰ, অসমত কিমান চনত চাহ আৱিষ্কাৰ কৰিছিল? আপোনালোকে যদি উত্তৰটো জানে মোক কমেণ্ট কৰি জনাব। এনচাৰ 1823 চনত। 1823 চনত এজন অভিযানকাৰী আহিছিলে, তেওঁৰ নাম আছিল ৰবাৰ্ট ব্ৰুচ। তেওঁ আকস্মিকভাৱে এই চাহৰ আৱিষ্কাৰ কৰে। 5 নম্বৰ, স্বাধীনতাৰ পিছত প্ৰথম বিধানসভা অধ্যক্ষ কোন আছিল? ইয়াতে মন কৰিব আপোনালোকে, স্বাধীনতাৰ পিছত কৈছে। এনচাৰ দেৱেশ্বৰ শৰ্মা, 1947 চনৰ 10 অক্টোবৰত। 6 নম্বৰ, স্বাধীনতাৰ আগৰ বিধানসভা অধ্যক্ষ কোন আছিল? দেখিছেনে আপোনালোকৰ স্বাধীনতাৰ পিছৰ আৰু স্বাধীনতাৰ আগৰ এই দুটা কথা খেলিমেলি হ'ব পাৰে, সেই গতিকে আপোনালোকে মনোযোগ দি চাব, তেতিয়াহে আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ হ'ব। এনচাৰ হৈছে বাবু বসন্ত কুমাৰ দাস, 1946 চনৰ পৰা 11 মাৰ্চৰ ভিতৰত আছিলে তেওঁ। আমি এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। প্ৰখ্যাত উমানন্দ মন্দিৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল? এনচাৰ 1694 চনত। আৰু কোনে নিৰ্মাণ কৰিছিলে বুলি সুধিলে আমি ক'ব লাগিব গদাধৰ সিংহই। 8 নম্বৰ, অন্তিমবাৰ মহাত্মা গান্ধী অসমলৈ কিমান চনত আহিছিল? এনচাৰ 1946 চনত। নম্বৰ 9, অসম আন্দোলনত প্ৰথম শ্বহীদজনৰ নাম কি? আপোনালোকৰ যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এনচাৰ খগেশ্বৰ তালুকদাৰ। আহি আমি আজিৰ শেষৰ প্ৰশ্নটো পাইছোঁ। নম্বৰ 10, অসমৰ জলপথত প্ৰথম জাহাজ সেৱাৰ আৰম্ভ কিমান চনত হৈছিলে? এনচাৰ 1847 চনত। ধন্যবাদ। আজিলৈ ইমানে। আপোনালোকৰ ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। জয় আই অসম।